নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আমি নতুন এজন অতিথিৰ সৈতে কথা পাতিবলৈ আহিলোঁ। আপোনালোকে ঘৰটো দেখিলেই চিনি পাব। মই এক্সট্ৰাকৈ আপোনালোকক চিনাকি কৰি দিবলৈ প্ৰয়োজন নাই, তেখেতসকলক গোটেই মানুহে চিনি পায় বাৰু। তাৰ আগতে মই ঘৰটো দেখাই দিছোঁ, ঘৰটো দেখিলেই আপোনালোকে চিনি পাব। আহকচোন ভিতৰলৈ যাওঁ। কোন মানুহ আপোনালোকক এতিয়াই নকওঁ, আপোনালোকে দেখিলেই চিনি পাব। ঘৰটো দেখিছে, সেয়া ঘৰটো দেখিলেই আপোনালোকে চিনি পাইছেই চাগে কাৰ ঘৰলৈ আহিছোঁ। আহকচোন ভিতৰলৈ গৈ কথা পাতিবলৈ চেষ্টা কৰিম আমি। এইটো দেখিছে ঘৰ, চাওক আপোনালোকৰ চিনাকি ঘৰ, একেবাৰে আপোনালোকৰ চিনাকি ঘৰ। এইখন বাইক দেখিছেই চাগে, ধৰিব পাৰিছা কাৰ ঘৰলৈকে আহিছোঁ। গতিকে অকণমান সময় ৰখক, আমি ডাইৰেক্ট গৈ ভিতৰত কথা পাতিম তাৰ লগত। আপোনালোকে চাই থাকক। বন্ধুসকল আহকচোন, আমি ভাৰ্গৱ দাৰ ঘৰলৈকে যাওঁ। এয়া ভাৰ্গৱ দাৰ ঘৰ, এই ঘৰত বহি আছে চাগে ভাৰ্গৱ দা। হাই বৌ নমস্কাৰ। বোলো নমস্কাৰ। ঠিক আহক বহক। এতিয়া আমি দৰ্শকসকল ভাৰ্গৱ দা আৰু তেখেতৰ বৌৰ সৈতে আমি বিভিন্ন ধৰণৰ কথা পাতিবলৈ চেষ্টা কৰিম আগৰ ভিডিঅ'বিলাকৰ দৰে। ভাৰ্গৱ দা, মোৰ চেনেলটোৰ ফালৰ পৰা আপোনালোক দুজনকে ৱেলকাম জনালোঁ। ধন্যবাদ থাকিলে। আৰু আপোনালোকতো চবেই চিনি পায়, ধৰক আপোনালোকক চিনাকি কৰি দিবলৈ প্ৰয়োজন নাই। তথাপিতো মোৰ দৰ্শকসকলক আপোনালোকে পৰিচয়টো দিয়কচোন আপুনি। আৰু নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱ শৰ্মা আৰু নমস্কাৰ, মোৰ নাম শ্ৰী মিতালী শৰ্মা বৰুৱা। আমাৰ চেনেলটোৰ নাম হ'ল অবুলো নমস্কাৰ। বাকী ভাৰ্গৱ দা অলপমান ব্যক্তিগত কথা পাতোঁ। চেনেলতো আপোনাক চবেই চিনিয়ে পায় নহয়? বাকী ভাৰ্গৱ দা, আপুনি ইউটিউবৰ বাহিৰে বা ভিডিঅ' ক্ৰিয়েট কৰাৰ বাহিৰে আপুনি আৰু কি কাম কৰে? মই অফিচত জব কৰোঁ। মই এটা বাহিৰৰ কোম্পানী এটাত কাম কৰোঁ, ছফ্টৱেৰৰ। তাৰপিছত এতিয়া মই ৱৰ্ক ফ্ৰম হোম কৰি আছোঁ ঘৰৰ পৰা। আৰু বেচিকেলি এইটো আৰু ঘৰৰ পৰা কাম কৰি থকাৰ কাৰণে ভিডিঅ'বিলাক বনাব অলপ সুবিধা হৈ আছে। আৰু নাজানো আপোনাৰ এই ঘৰতে বেছিবিলাক ভিডিঅ' বনোৱা হয়? মই ঘৰতে এতিয়া বৰ্তমান বনাই আছোঁ, বাহিৰত যোৱাৰ টাইম পোৱা নাই। আৰু মোৰ দৰ্শকসকলেও আপোনাৰ ঘৰটো দেখিলেই গম পাইছেই চাগে কাৰ ঘৰলৈকে আহিছোঁ। বাৰু যিয়ে নহওক, ভাৰ্গৱ দা আৰু কিছুমান প্ৰফেশ্যনেল কথাও পাতিম। হয়। বাকী ভাৰ্গৱ দা, আপুনি ইউটিউবত আহিবলৈ কিমান দিন হ'ল? আমাৰ 1 year মান হ'ল, 1 বছৰমান হ'ল। আৰু এখেতক আপুনি ইউটিউবৰ যোগেদি চিনি নাই আগৰ পৰাই? নাই, আগৰ পৰা ইউটিউবৰ পৰা নহয়। কিন্তু আমাৰ আমি কালচাৰ লাইনত দুটা বহুত সৰুৰ পৰা এটাষ্টেড। এওঁটো ক্লাছ 1-2 মানৰ পৰা এটাষ্টেড, আনটিল ডিগ্ৰীলে। আৰু ময়ো সেনেকুৱাই, মই নাটক কৰোঁ, এওঁ অল আছাম ডান্স কৰে। তো আমি কালচাৰেলি বহুত হেৰি আৰু সৰুৰ পৰাই জড়িত সেনেকুৱা। তেনেকৈ চিনাকি হ'ল। আৰু বাকী আপোনালোকৰ বিয়া হ'বলৈ কিমান হ'ল? আমাৰ বিয়া হ'বলৈ 7 মাহ। এবছৰ হৈ নাই হোৱা। বাকী ভাৰ্গৱ দা, তথাপিতো আপোনাক আৰু এটা কথা সুধোঁ, আপোনাৰ অলপ ব্যক্তিগত কথা সুধোঁ। আপুনি স্কুলিং ক'ত কৰিছিলে? মই ইয়াতে মঙলদৈ হায়াৰ ছেকেণ্ডেৰীত কৰিছিলোঁ। মঙলদৈ হায়াৰ ছেকেণ্ডেৰীত কৰিছিলে। তাৰপিছত মই গুৱাহাটী, তাৰপিছত দিল্লীত পঢ়া MBA। এতিয়া আপুনি ঘৰতে আছে? এতিয়া বৰ্তমান ঘৰৰ পৰা কাম কৰি আছোঁ। বাকী আৰু ধৰক ইউটিউবত আপুনিতো এতিয়া বহুত জনপ্ৰিয়। ইমান জনপ্ৰিয় নহয়, আপোনালোকৰ মৰম চেনেহৰ কাৰণে। আপোনালোকৰ আপোনালোকৰ ফেচটো দেখিয়ে মোৰ দৰ্শকসকলে গমেই পাইছে। নাই, ইমানো নহয় বাৰু। আপোনালোকৰ মৰম চেনেহৰ কাৰণে আমাৰ ইমান উঠিব কি মৰম লাগে আৰু। তথাপিতো আপোনাৰ মনত পৰেনে কোনটো ভিডিঅ'ৰ পৰা আপুনি বহুত বেছি ভাইৰেল হ'ল? ভাইৰেল বুলি আমাৰ এটা বিয়াৰ ভিডিঅ' আছিলে, ফাৰ্ষ্ট বিয়াৰ যিটো ভিডিঅ'ত নেকি মই নিজে ব্লগ কৰিছিলোঁ বিয়াৰ দিনাখন। তো সেইদিনাখনৰ পৰা আমাৰ ভিডিঅ'বিলাক মানুহে চাবলৈ ইউটিউবত ভাইৰেল হৈছে আমাৰ বিয়াৰ ভিডিঅ'টোৰ পৰা, আৰু বাহিৰত ভাইৰেল হৈছিল আমাৰ যোনটো ঘুগুনি আছিলে। সেইটো হৈছিলে। আকৌ ঘুগুনিত বেক এটা মই ৰিপ্লাই দিছিলোঁ, সেইটো ভাইৰেল হৈছিলে। বিয়াৰ ভিডিঅ'টো ভাইৰেল হৈছে। তাৰপিছত দুটামান মিমছ ওলাইছে, সেইকেইটাও ভাইৰেল হৈছে। এনেকে হৈয়ে থাকো আৰু মাজে মাজে কেতিয়াবা ভালে বেয়াই। বৌ, আপোনাৰ ওচৰলৈ আহিছোঁ। বাকী বৌ, আপুনি ধৰক আপোনাৰ এটা খুব জনপ্ৰিয় এটা ভাইৰেল ভিডিঅ' এটা আছিলে, ঘুগুনি মেইন। তাত আপুনি কৈছিলে নহয় ঘুগুনি সন্থা, আলু সন্থা, সেইবিলাক ঠিকে আছে নাই এতিয়া? আছে বাৰু, মাজে মাজে ফোন কৰি থাকে। ঘুগুনি সন্থা এখন ঠিকে আছে? আলু সন্থা এইবিলাক আছে। ঘুগুনি খায় নাখায় এতিয়া আপুনি? আজিকালি খোৱা হৈছে। বনাই খুৱাই সপৰিয়ালকে ঘুগুনি নোখোৱাকৈ বৰ ডাঙৰ কথা এটা হৈছে। এতিয়া মোৰ দৰ্শকসকলে জানিব পাৰে আপুনি ঘুগুনি খায়। বাকী আপোনাকো সেই এখেতৰ সোধাৰ দৰে সুধিছোঁ, আপুনি কেতিয়াৰ পৰা এই লাইনটোত জড়িত? ইউটিউব হয়, ভিডিঅ' ক্ৰিয়েট? ভিডিঅ' ক্ৰিয়েটটো মোৰ বিয়াৰ আগৰ পৰা? বিয়াৰ আগৰ পৰাই সেয়াই আৰু 7 মাহ মান হ'ল আৰু এইটো ইউটিউবত অহা। 7 মাহ হয়, 1 বছৰ হ'ল। বিয়া হোৱা আমাৰ 7 মাহ হৈছে। আৰু তাৰ আগতে কালচাৰেল লাইনত আছিলোঁ, সেইখিনিয়ে। আপোনাৰ বোধেৰে আপোনালোক দুইজনৰে
একেবাৰে ভাইৰেল ভিডিঅ' কিন্তু বহুত ভাইৰেল মানে আৰু আপোনালোকৰ গোটেইকেইটাই আৰু আমাৰ আমিতো দেখি আহিছোঁ বাৰু দৰ্শকসকলেও দেখি আহিছে আমি অলাচামো হৈছিলে আৰু বাহিৰতো গৈছিলে মানে ৱেষ্ট বেংগল চাইডৰতো মানে ঘুগুনিটো একচুৱেলি কি হয় মানে ঘুগুনি ৱৰ্ডটো ধৰ বাহিৰৰ বাঙালীবিলাকেও বুজি পায় বেংগলতো বুজি পায় তো সেনেকৈ ধৰ অকণমান তেওঁলোকেও মানে অকণমান চাইছিলে চাগে ভিডিঅ'টো সেইটো অকণমান ভাইৰেল হৈছিলে কিন্তু আমি সেইটোৱে আৰু সেইটোৱে ভাইৰেল হোৱা বুলি ক'ব পাৰি আৰু বাকী আপোনালোক দুইজনৰ কাৰণে এটা মোৰ প্ৰশ্ন আছে আপোনালোকৰ যিবিলাক মানে কণ্টেণ্টবিলাক অকণমান মানে ইউনিক হয় বাকীবিলাকৰ নিমিলে আৰু সেইকাৰণে হয়তো আপোনালোকতো দৰ্শকসকলে বহুত মানে কি হৈছে কণ্টেণ্টবিলাক আমি বনাই আছো যিমানখিনি পাৰোঁ অকণমান বেলেগ ভালে বেয়া মিক্স কৰি কিনে আমি যেনেকুৱা কৰি ভাল পাওঁ আমি সেনেকে কণ্টেণ্ট বনাইছো আমি যেনেকুৱা হয় আমি হাঁহি ফূৰ্তি কৰি ভাল পাওঁ কাৰণে আমাৰ কণ্টেণ্টবোৰো হাঁহি ফূৰ্তি কৰা কণ্টেণ্টবিলাক আপোনালোকৰ কোনে দিছে আপুনি কৰে নে আপুনি দুটাই ডিচাইড কৰোঁ আমাৰ গোটেইখিনি বস্তু দুটাই চব বস্তু দুটাই তেওঁ যদি কয় ময়ো কিবা শুধৰাই দিওঁ বা মই যদি কওঁ তেওঁ কয় তেনেকুৱা আৰু এনেও মানে ধৰ আপুনি কিবা এটা কাম কৰিবলৈ যদি আপুনি কোনোবা এটা পাৰ্টনাৰৰ লগত কৰি আছে দুটাৰে আণ্ডাৰষ্টেণ্ডিং থকাটো বহুত ইম্পৰ্টেণ্ট হয় গতিকে আমাৰ দুটাৰ মাজত যি আণ্ডাৰষ্টেণ্ডিং আছে সেই হিচাপে আমি কাম কৰোঁ আমিও আৰু মানে অনাগত ভৱিষ্যত আপোনালোকে এনেকৈ চাই থাকিব তোমাকো যাতে আৰু ভাল ভিডিঅ'বিলাক বনাই যোৱা সেনেকৈ তাৰে আমি আমাৰ ফালৰ পৰা কামনা কৰিছোঁ আৰু লগতে তোমাকো ছাপোৰ্ট কৰক তাৰে কামনা কৰিছোঁ আৰু ভিডিঅ'বিলাক চাব অভিয়াছলি ভিডিঅ' চাব লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব মৰম চেনেহ দিব কাৰণ আপোনালোকৰ এটি সৰু মানে মৰমে আমাক নতুন ভিডিঅ' বনাবলৈ ইয়াকো উৎসাহ দিয়ে মোকো উৎসাহ দিয়ে গতিকে আপোনালোকৰ সেই মৰম ভাল পোৱাখিনি বহুত আমাৰ কাৰণে মানে যথেষ্ট হৈ যায় আৰু সেইটোৱে তেতিয়া তুমি আৰু ডাঙৰ মানুহৰ ওচৰত যাব পাৰিবা সিহঁতৰ লগত কথা পাতিব পাৰিবা দেখাবও পাৰিবা এওঁলোকক সেইটোৱে আমিও বিচাৰোঁ গতিকে এওঁক ছাপোৰ্ট কৰিব মোকো ছাপোৰ্ট কৰিব চবকে সকলোৱে সমানভাৱে আগবাঢ়ি যোৱাটো মোৰ ফালৰ পৰা মই বিচাৰোঁ বাকী অলপ আপুনি যদি বেয়া নাপায় অন্য ধৰণৰ কথা এটা সোধোঁ হয় আপোনালোকৰ ভিডিঅ'বিলাক যেতিয়া ভাইৰেল মানে মানুহে চাই আপুনি যেতিয়া মানে এৰি দিয়ে ভিডিঅ'বিলাক বিভিন্ন ধৰণৰ কমেণ্ট আহে নহয় জানো কিছুমান বেয়া কমেণ্টো আহে কিছুমান ভাল কমেণ্টো আহে এই যে বেয়া কমেণ্ট কৰা মানুহখিনি কেনেধৰণে আপোনালোকে মানে গ্ৰহণ কৰে নাই একচুৱেলি চোৱা ছ'চিয়েল মিডিয়াম প্লেটফৰ্মটো নাহে বাৰু এইটো এটা হ'ল অপেন প্লেটফৰ্ম হয় আজি হেমন্ত বিশ্ব শৰ্মায়ো কিবা এটা দিলে বা নৰেন্দ্ৰ মোদীয়েও কিবা এটা দিলে বা তোমাৰ ডাঙৰ চেলিব্ৰিটি কিবা এটা দিলে আপুনি কিবা এটা কমেণ্ট দিব পাৰিব সৰু মানুহ এটাইও বা এটা নপঢ়া মানুহেও ইউজ কৰিব পাৰে ছ'চিয়েল মিডিয়া গতিকে আপুনি বেয়া কমেণ্টটো মাথা মাৰি থাকিব দৰকাৰ নাই আপুনি যিটো কাম কৰি আছে যিটো আপোনাৰ ভাল লাগে এই দুদিনীয়া জীৱনত বহুত মানুহে বেয়া নুবুলাকে আপুনি কৰি গ'লে সেইটোৱে হয় আচলতে তেনেকুৱা হ'ব লাগে আপোনাৰ উত্তৰটো পাই খুব ভাল লাগিল বাৰু বাকী আপোনাক আৰু এটা কথা কওঁ হয় যদি ইউটিউব নাথাকিলেহেঁতেন নহয় জানো ইউটিউব নাথাকিলে আপুনি এনে কি কৰে কি কাম কৰে মইতো চাকৰি কৰিলোঁ হয় আৰু আপোনালৈ সেই একেটাই প্ৰশ্ন মই মোৰ গ্ৰেজুৱেশ্যন জাষ্ট কমপ্লিট হৈছে BSc কৰিলোঁ তাৰপিছত মোৰ মানে এতিয়া মই কম্পিটিটিভ এক্সামবোৰলৈ প্ৰিপেৰেশ্যন কৰি আছোঁ বিচাইড ইউটিউব মানে ইউটিউবৰ বাহিৰেও সেইটো কৰি আছোঁ আৰু তাৰ বাহিৰেও বহুত কিছুমান ডিপ্ল'মা আছে ত' ভাবিছোঁ ইউটিউব নাথাকিলেও বেলেগ ফালেও যাব পাৰিম মই ইউটিউব নহ'লে আৰু কিন্তু এনেকুৱা নহয় যে ইউটিউব নাথাকিলে মই এক্টিং নকৰিলোঁ মই এক্টিঙৰ যদি চান্স ক'ৰবাত পালোঁ হয় মই কৰিলোঁ হয় কিন্তু যদি এতিয়া ইউটিউবটোৰ কাৰণে এটা ভাল হৈছে মই ঘৰতে বস্তুবিলাক কৰিব পাৰোঁ বা মোৰ লগতে থাকে কেমেৰামেন বা ময়ে কৰিব পাৰোঁ কিন্তু বেলেগ প্লেটফৰ্মত কৰিলোঁ হয় বা কাম ক'ৰবাত ষ্টেজ পালে এতিয়াও মই মানে এতিয়াও যদি মানে বিহু ফাংচন হৈ যায় ভেকশ্যন আছে ক'ৰবাৰ ব্লগ চকত মই যদি টাইম থাকে মই কৰি দিওঁ যায় কাৰণ মোৰ এইটো ইণ্টাৰেষ্ট আছে মই মানে সেইটো পইচাৰ কাৰণে মই ইউটিউব কৰা নাই একদম সঁচা সঁচি কথা মই পইচাৰ কাৰণে ইউটিউব কৰা নাই মোৰ বহুত ইণ্টাৰেষ্ট আছে এক্টিঙৰ ওপৰত বিশেষকৈ এক্টিঙৰ ওপৰত দেই সেইকাৰণে মই মানে যেতিয়াই য'ত যেনেকৈ সুবিধা পাওঁ এক্টিং আৰু ডান্সাৰ আছিলোঁ এতিয়াও ডান্স কৰে নে এতিয়াও ডান্স কৰে ডান্স কৰি ভাত বনাই দেখিছোঁ বাকী আৰু এটা কথা আপোনালোকক কওঁ এই অলপ বাহিৰা ধৰণৰ কথা এটা কওঁ এই যেনিবা ধৰক মই এইটো মোৰ আগৰ যিবিলাক মোৰ দৰ্শকবিলাকে গম পায় আগৰ অতিথিবিলাকৰ লগতো এইটো কথাটো মই পাতিছোঁ এতিয়াতো বৰ্তমান অল আছামত ইউটিউবাৰৰ সংখ্যা বহুত বেছি ইউটিউবাৰৰ সংখ্যা গতিকে বিভিন্ন ধৰণৰ কিছুমান ভাল কামো কৰি আছে ইউটিউবাৰবিলাকে বা সকলোৱে যে বেয়া কাম কৰি আছে এনেকুৱাও নহয় বাকী মোৰ যোগেদি আপুনি এই নতুন ইউটিউবাৰবিলাকক কিবা ক'ব বিচাৰিব মই বেলেগকৈ নতুন ইউটিউবাৰবিলাকক এইটোৱে ক'ব বিচাৰোঁ যে তোমালোকে এই ইউটিউব বোলা বস্তুটো মানে একদম হেৰিকৈ নল'বা মানে অকল মই ইউটিউব কৰিয়ে যে মই খাম সেইটো হিচাপে নল'বা
কাৰণ ইউটিউবত অকল ডিম্পুই কোৱা মতে বা আমিও যিটো কৰি ফালে গম পাইছোঁ অকল 10% বা 15% মানুহে ছাকচেছ হয় ইউটিউবত দেই। সেইকাৰণে যদি তুমি ইউটিউবটো পাৰ্ট টাইম হিচাপে লোৱা মোৰ ফালৰ পৰা বহুত ভাল হয় বুলি মই ভাবোঁ। আৰু কণ্টেণ্ট নিজে ভাল পোৱা সেইটো কৰিলে তুমি ছাকচেছফুল সেইটোৱে কণ্টেণ্ট ভাল হ'ব লাগিব আনক দেখি বোলে আনে এইটো কৰিছে তুমিও সেইটো কৰিব পাৰা বুলি সেইটো নহয়। সাপোজ তুমি গান গাব পাৰা তুমি যদি সেইটো ইউটিউব বোলে তুমি কৰিব পাৰা কেমেৰা আগত কথা ক'ব পাৰা তেতিয়াহে কৰা। যদি তোমাৰ বেলেগ ইণ্টাৰেষ্ট খেলি ভাল পোৱা পঢ়ি ভাল পোৱা সেইটো হিচাপে কৰা। আল্টিমেটলি মানে আপোনাৰ দুজনৰ মতে এইটোৱে ধৰক ইউটিউবত যদি ভাল কাম কৰে দৰ্শকে নিশ্চয় আগ্ৰহী হ'ব আৰু ভাল কাম বুলি নহয় মানে বস্তুটো ছ'চিয়েল মিডিয়াত কি ভাল কামো লাগিব সেইটো মই এইটো কোৱা নাই যে অকল ভাল কাম আপোনালোকে নকৰিব এইটো কোৱা নাই। ভাল কামো লাগিব ফানিও লাগিব কাৰণ এটা বস্তুটো হ'ল কি টিভি চেনেলৰ নিচিনা এতিয়া নিউজ চেনেলত আপোনালোকে নিউজ পাব ৰেঙনি চেনেলত আপোনালোকে কমেডি গান পাব বা মিউজিক চেনেলত মিউজিক পাব চিনেমা পাব গতিকে সেই চেনেল হিচাপে আপুনি কাৰ্টুন পাব চবৰে এটা ভাগ থাকে তো সেই হিচাপে আপুনি চেনেলটো সেনেকুৱা হয় মানুহবোৰৰ চেনেলবোৰ সেনেকুৱা হয় আমি হহুৱাই ভাল পাওঁ আমাৰ চেনেলটো কমেডি হয় কমেডি ইয়াতে কোনোদিন আমাৰ কিবা বেলেগ আমি শিকোৱা টিচিং নকৰোঁ বা আমি এডুকেশ্যন নকৰোঁ। আপুনি এতিয়া ইণ্টাৰভিউ টাইপ লয় আপুনি ইণ্টাৰভিউ ল'ব বুজি পাইছেনে আপুনি কমেডি নকৰে নহয় সেনেকুৱা টাইপৰ কথাটো মানে থিমটো বনাই দিলে মানুহৰ মনত ৰখাত সুবিধা হয়। এতিয়া ৰং চেনেল বুলি ক'লে আমি মনত পটকে কি আহে বোলে তাতে চিৰিয়েল ৰঙতটো নিউজ নিদিয়ে কথাটো কেনেকুৱাকৈ আপোনালোকে ভগাই ল'ব কণ্টেণ্টটো ইউটিউব চেনেলবিলাকত ঠিক আপোনালোকৰ মতে তেনেকুৱা কণ্টেণ্টটো ভগাই ল'ব। বাকী দাদা আৰু বৌ দুজনকে কৈছোঁ আপোনালোকৰ বহুমূলীয়া সময় আমি বহুত নষ্ট নকৰোঁ। নাই একো আমাৰ বহুমূলীয়া সময় নহয় তোমাৰ তুমি যে আহিছা বহুত ভাল লাগিছে অলপমান মানে অলপ বেছি হেৰি টাইমত আহিলোঁ চাগে বাকী যিহেতু আপোনালোকৰ এটা বৰ জনপ্ৰিয় ডাইলগ আছে সেইটো কৈ আমি সামৰণি একদম পুৰা শেষত বোলো নমস্কাৰ জয় আই অসম বাই বাই ফ্ৰেণ্ডছ লাভ ইউ